বছৰ বছৰ ধৰি মথাউৰিটোত দুৰ্ভিক্ষ জীৱন কটাইছে চন্দিকা বৰুৱা আৰু অশোক নেওগৰ পৰিয়ালে। পশ্চিম কৰিটাপাৰ বিধৱা মহিলা চন্দিকা বৰুৱা চৰকাৰী সা সুবিধাৰ পৰাও বঞ্চিত। চৰকাৰী সা সুবিধাৰ পৰাও বঞ্চিত পৰিয়ালকেইটা। বাৰে বাৰে কিয় বঞ্চিত হয় দৰিদ্ৰ পৰিয়ালসমূহ? চৰকাৰখনে ইখনৰ পিছত সিখন আঁচনিৰ ঘোষণা কৰি জনসাধাৰণৰ মাজত চমক সৃষ্টি কৰিছে যদিও লখিমপুৰ জিলা নাওবৈচা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ সদিচ্ছাৰ অভাৱত চৰকাৰৰ চমক সৃষ্টি আঁচনিৰে আজিও ঢুকি পোৱা নাই প্ৰকৃত হিতাধিকাৰীসকলক। আজিও দুৰ্ভিক্ষৰ জীৱন কটাইছে একাংশ লোকে। চৰকাৰে ইখনৰ পিছত সিখন জনমুখী আঁচনিৰ ঘোষণা কৰাৰ পিছতো কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা বিধৱা মহিলা চন্দিকা বৰুৱা আৰু অশোক নেওগৰ দুৰ্ভগীয়া পৰিয়াল দুটিৰ বাস্তৱ জীৱনৰ এয়া জিয়া ছবি। লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডৰ পশ্চিম তেলাহী পঞ্চায়তৰ অন্তৰ্গত পশ্চিম কৰতিপাৰ গাঁৱৰ বিধৱা মহিলা চন্দিকা বৰুৱা আৰু অশোক নেওগৰ অতি দৰিদ্ৰ পৰিয়াল দুটিয়ে যোৱা বছৰৰ নেপকো বানত ঘৰ বাৰী উটুৱাই সৰ্বশান্ত হৈ মথাউৰিৰ ওপৰতেই দুৰ্ভিক্ষ জীৱন কটাবলগীয়া হৈছে। আজিও পৰিয়ালকেইটাই মথাউৰিৰ ওপৰতেই জীৱন নিৰ্বাহ কৰি আছে। বতাহ বৰষুণ দিলে উজাগৰে কটাব লাগে পৰিয়ালকেইটাই। অতি কষ্টেৰে জুপুৰি সদৃশ গৃহত বাস কৰি কোনোমতে পেটে ভাতে খাই জীৱন নিৰ্বাহ কৰি থকা পৰিয়ালটোৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতি। বৰষুণ দিলে পানী পৰে ঘৰটো। ঘৰকেইটা বাঁহসমূহ পচি যোৱাত যিকোনো মুহূৰ্ততে খহি পৰি অঘটন ঘটিব পাৰে। অতি পৰিতাপৰ কথা, চৰকাৰে দুখীয়া দৰিদ্ৰৰ বাবে গ্ৰহণ কৰা আঁচনিয়ে এইসকলক ঢুকি নাপায় কিয়? বাৰম্বাৰ আবেদন কৰাৰ পিছতো আজি পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ কিয় লাভ কৰা নাই পৰিয়ালকেইটাই, সেইটো কিন্তু লাখটকীয়া প্ৰশ্ন। বাৰে বাৰে কিয় বঞ্চিত হয় দৰিদ্ৰ পৰিয়ালসমূহ? সেয়ে জিলা আয়ুক্ত আৰু নৱনিৰ্বাচিত নাওবৈচা সমষ্টিৰ বিধায়কগৰাকীক অসহায় দুৰ্ভগীয়া পৰিয়ালকেইটাক অতি সোনকালে এটা আৱাস গৃহৰ লগতে চৰকাৰে প্ৰদান কৰা সকলো সুবিধা দিবৰ বাবে গাঁওবাসীৰ লগতে সচেতন মহলে দাবী জনায়। আৰু বানপানীয়ে চব লৈ গ'ল। গামবুঢ়াই এইখিনি উপকাৰ কৰিছে, ক'ৰবাত অলপ অলপ খোৱা বস্তুও দিছে, কিন্তু তেতিয়াবা এতিয়া চৰকাৰৰ পৰা একো পোৱাও নাই। ল'ৰাটো এতিয়া বাহিৰত অলপ কিবা হাজিৰা চাজিৰা কৰি সেনেকৈ আমাৰ মাক আৰু ছোৱালীক খুৱাই আছে। সেইখিনি এতিয়া পঢ়া খৰচটো এতিয়া দিব লাগে। ছোৱালীটো এতিয়া আহবাৰ মেট্ৰিক দিব, এতিয়া পইচাৰো অসুবিধা হৈছে, টিউশ্যনৰ পইচাও দিব লাগে। এতিয়া বহুত তাৰমানে চলাৰ অসুবিধা হৈছে। এই দিয়াৰ ফলত মাথাইতে থাকিবলগীয়া হৈছে আৰু চৰকাৰ ফালৰ পৰা একো সুবিধা পোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়ালে এটাই অনুৰোধ যে আমাক কিবা এটা সুবিধা কৰি দিয়ে, সাহায্য এটা দিয়ে। দেউতাই হাজিৰা কৰি আছে আৰু ময়ো পঢ়া শুনা কৰিয়ে আছোঁ। তথাপিও মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আমাৰ ফালে যে কিবা এটা দিয়ে আৰু কৰি আছে। হয়, কি হৈছিলে আপোনালোকৰ? গৰা খহাই নেপকোৱে পানী আহি দিয়ে, গৰা খহাই ঘৰ দুৱাৰ মাটি বাৰী চব লৈ গুচি গ'ল। সেইকাৰণে এই বিলাহীয়ে মাথাউৰিৰ ওপৰত এতিয়া চালি এখন দি আছোঁ। চৰকাৰৰ পৰা কিবা সুবিধা পাইছে? নাই পোৱা, একো দিয়া নাই। যোগাযোগ কৰিছে চৰকাৰৰ লগত? কৰিছোঁ, গাঁৱৰ পৰা মণ্ডল সকলোবিলাক আহি চাই পেলাই যায়, একো সাহায্য নিদিয়ে। এতিয়া আমিনো কৰিম কি? SDCও আহিছিলে ছাৰ, তাৰপৰা গাঁওবুঢ়া মণ্ডল আহিয়ে থাকে বাৰু। ৰিপৰ্ট দিছোঁ বুলি কয়, এতিয়া দিছে নিদিছে সিহঁতে জানে। সাহায্য একো পোৱা নাই। আলিত পৰি পেলাই ডাঙৰীয়াই কিবা এটা আমাক আৰু চাব। এবছৰ হ'ল কিবা সাহায্য পাইছেনে? নাই পোৱা ন? একোকে পোৱা নাই, সাহায্য দিয়াই নাই দিয়া। কেনেকৈ থাকে আপোনালোক? থাকোঁ আৰু তেনেকৈ কষ্ট মষ্ট হাজিৰা চাজিৰা কৰি মেলি থাকোঁ। হয়, চব গ'ল। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।